তয়ো দেউতাৰৰ দৰে বুৰ্বকেই হলি। মই তোক দেখুৱাই আছো তোৰ ভৱিষ্যত। জয়ৰ জীৱনটোতো এতিয়া বিচনাতে। ব্যৱসায় কোনে চম্ভালিব? তই যিখন আসনত জয় বহিছিল, এতিয়া সেই আসনখনত তই বহিব লাগিব। যোনে ব্যৱসায় চলায় সেই ৰজা, বাকী সকলোবোৰ প্ৰজা। মই ৰজা আৰু বাকীবোৰ চব প্ৰজা। মূৰ্খ, এতিয়াই তোৰ ৰাজমুকুট আহিবৰ সময় হোৱা নাই। এটা অন্তিম কাম বাকী আছে। তোৰ বাৰু মনত আছেনে তই যে সৰুতে বৰ কান্দোৰা আছিলি? পুৰণা স্মৃতিবোৰ সোঁৱৰি ল। আকৌ এবাৰ কন্দাৰ সময় আহি গ'ল। মাজনী, মাজনী, ভাত খাবলৈ আহা। মই নাখাওঁ দেউতা। আৰে নেখালে কেনেকে হ'ব কোৱাচোন? উঠাচোন উঠা। মই তোমাৰ কাৰণে চিকেন বনাইছো। তুমি চিকেন খাই ভাল পোৱা নহয়? উঠা। মাজনী, তুমি শুনিছানে? মই নাখাওঁ বুলি কৈছো নহয়, নাখাওঁ। মই চাব পৰা নাই অ মাজনী, তোমাৰ এই অৱস্থা। সেই ধ্ৰুৱজন আজি ক'ত হেৰাই গ'ল? সেই ধ্ৰুৱয়েতো কাৰো অন্যায় কৰিব নোৱাৰে, কাৰো সংসাৰ ভাঙিবলৈ ষড়যন্ত্ৰ কৰিব নোৱাৰে। তই যি কৰিছ নহয়, আজি তই নিজৰ চকুত বহুত তললৈ পৰি গৈছ। মই তোৰ মুখত সেই আগৰ হাঁহিৰ উৎসাহ দেখা নাই। তই নিজেই নিজকে হত্যা কৰিছ। বাহিৰলৈ ওলাই আহিছে যে? ৰ'ব, আপোনাৰ দৰৱ খোৱাৰ সময় হৈছে, মই লৈ আহিছোঁ। মোক কিবা লাগিলে মই মাক ক'ম। আৰু তুমি যদি এইখন ঘৰত থাকা, আন কোঠাত থকাৰ ব্যৱস্থা কৰা। মই তোমাৰ লগত থাকিব নোৱাৰো। পাৰিজাত, তুমি তাৰ লগতে গুচি নোযোৱা কিয়? তাৰ লগত পইচা নাই যে? যি লাগে লৈ যোৱা, মুঠৰ ওপৰত মোক শান্তিত থাকিবলৈ দিয়ে। ক্ষমা কৰি দে পাৰিজাত। তুমি ইয়ালৈ কিয় আহিছা? শান্তিত থাকিব পৰা নাই, বৰ কষ্ট হৈছে মোৰ। ৰাতি শুব পৰা নাই। পাৰিজাতক দেখা নাইতো, সেইবাবে টোপনিও নাই ন?
মানিছো সৰুৰে পৰা ভাল পাইছিলো মই পাৰিজাতক কিন্তু পাৰিজাতৰ মোৰ প্ৰতি তেনে কোনো অনুভৱ নাছিলে মিছা পাতিছিলো মই সেইদিনাখন আপোনাক তাৰ মানে পাৰিজাতে তোমাক এনেকৈ ক'বলৈ লৈছে মোক ক্ষমা কৰি দে পাৰিজাত বহুত দুখ দিছো মই তোক মল্লিকাই যেনেদৰে কৈছিলে মই তাকে শুনি গৈছিলো শুনিব নালাগিছিলে সিহঁতৰ কথা সিহঁত মানে কোন আছিল মল্লিকাৰ লগত সুপবাদ আৰু আপোনাৰ মামী মোক ক্ষমা কৰি দিয়ক আপুনি সিদিনাখন মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে আপোনাৰ প্ৰতি আক্ৰমণ কৰা হৈছিলে চব সিহঁতে কৰাইছিলে আৰু পৰিকল্পনা মতে মই বুজাবলৈ মই তাত উপস্থিত হৈছিলো এইবোৰ চব মল্লিকাই পৰিকল্পনা আছিলে তাই পৰিকল্পিত ধৰণে আপোনাক আক্ৰমণ কৰা হৈছিলে জয় মোকো ক্ষমা কৰি দিয়া জয় মোকো ক্ষমা কৰি দিয়া এইবিলাকৰ আৰম্ভণি ময়ে কৰিছিলো মই তোমাৰ মনত পাৰিজাতৰ প্ৰতি সন্দেহ সুমুৱাই দিছিলো তুমি পাৰিজাতৰ জীৱনলৈ অহাৰ আগতে এই ধ্ৰুৱ আছিল তাইৰ জীৱনত গোটেই গাঁওখনেই জানে এইবোৰ কথা কিয় যে তোমাৰ পৰা এইবোৰ কথা লুকুৱাই থৈছিল নহয় মই বুজি পোৱা নাই এখেতে মোক বুদ্ধি দিছিলে ৰাতি পাৰিজাতক কিবাকৈ মোৰ ৰুমলৈ লৈ যাবলৈ আৰু ময়ো ফুল দেখুওৱা বুদ্ধিৰে পাৰিজাতক মোৰ ৰুমলৈ লৈ গৈছিলো আৰু মই সেই কথাটোকে তোমাক ওলোটাকৈ লগালো জয় মোক ক্ষমা কৰি দিয়া জয় ক্ষমা কৰি দিয়া পাৰিজাত মোক ক্ষমা কৰি দিয়া তই বহুত বেয়া কাম কৰিছ ধ্ৰুৱ তহঁতৰ কাৰণে মই পাৰিজাতক সন্দেহ কৰিছো মোক ক্ষমা কৰি দিয়ক কিয় কৰিলি কিয় কৰিলি গম পাইছেনে নাই এতিয়া অসমত কি হৈ আছে কি হৈছে এতিয়া অসমত সুপ্ৰভাতেই সুপ্ৰভাত জয়বৰ্ধন বেজবৰুৱা এতিয়া হুইল চেয়াৰ জয়ৰ ওপৰত বিশ্বাস কমি গৈছে মানুহবোৰৰ এতিয়া আশা কেৱল মই চাই থাকা মাত্ৰ এবছৰৰ ভিতৰত তাক মই ভিক্ষাৰী বনাই দিম ধ্বংস কৰি দিম তাৰ ব্যৱসায় তুমি এইবোৰ ক'বলৈ মোক ফোন কৰিছা নেকি নাই আচলতে মোৰ ঘৰত বিয়াৰ কথা চলিছে মই ভাবিলো তোমাকো এবাৰ সুধি চাওঁ আইনাত নিজৰ মুখখন চাইছানে কেতিয়াবা আৰে মইতো সদায় চাওঁ তুমি চোৱানে নাই
এইজনী গ'ল, জয় লগতে এইজনীও গ'ল। জয় ভৰি গ'ল, এইজনীৰ মূৰটো গ'ল। মই আপোনাক ক্ষমা কৰি দিব নোৱাৰো। মোক ক্ষমা কৰি দিয়া পাৰিজাত। মোৰ নিজৰ ওপৰতে খং উঠি আছে। কেনেকৈ মই তোমাৰ কথা কেনেকৈ ধৰিব পাৰিম? মই আপোনাক ক্ষমা কৰি দিব নোৱাৰো জয়। মই নিজৰ ভুল বুজিছো পাৰিজাত। কথা দিছো মই তোমাক, জীৱনত আৰু মই কেতিয়াও এনেকুৱা হ'বলৈ দিব নোৱাৰো। বিশ্বাস ৰখা মোৰ ওপৰত। মই মানিছো আপুনি ভুল বুজিছে, তথাপিও মই আপোনাক ক্ষমা কৰি দিব নোৱাৰো। সেই মুহূৰ্তবোৰ, সেই কথাবোৰে সকলোবোৰে মোক আমনি কৰি থাকিব জয়। খেদি ফুৰিব মোক গোটেই জীৱন। মাথো এটা প্ৰশ্নৰ উত্তৰ বিচাৰি মই গোটেই জীৱন চকু পানী ঢুকিব লাগিব। যে আপোনাৰ মোৰ প্ৰতি কেনেকৈ বিশ্বাস নোহোৱা হ'ব পাৰে? কেনেকৈ ভাবিব পাৰে আনৰ লগত সম্পৰ্ক ৰাখিব পাৰো বুলি? মই সিহঁতৰ পৰিকল্পনাত ফচি গৈছিলো পাৰিজাত। আচলতে ভুল মল্লিকাৰো নহয়, মামীৰো নহয়, ধ্ৰুৱৰো নহয়। ভুল আপোনাৰ জয়। আপোনাৰ বিশ্বাসতে কিবা অভাৱ আছিল। মই মোৰ পাৰিজাতক আকৌ উভতাই নাপাম নেকি? আপোনাৰ পাৰিজাত আপোনাৰ লগতেই আছে। চোৱাচোন, ভগৱানে মোক শাস্তি দিলে মোৰ পাপৰ। জয়, তেনেকৈ নকবচোন আপুনি। তুমি জীৱনত আকৌ আগুৱাই যাব লাগিব। চোৱা, জয়ৰ শাস্তি ভগৱানে তাক দিলে। এতিয়া তুমি সেইবোৰ কথা বাদ দিয়া, নিজৰ কথা চিন্তা কৰা। যোৱা, ৰেডি হৈ আহা। মোৰ বন্ধুজনৰ এজন ল'ৰা আছে, তুমি তেওঁৰ লগত চিনাকি হৈ লোৱা। যদি সকলো ঠিকে থাকে তেতিয়াহ'লে মই কথা আগবঢ়াম। মই একো পাহৰিব নোৱাৰো দেউতা। জয়ৰ শাস্তি সি পালে, কিন্তু মোৰ কাম এতিয়াও বাকী আছে। মই পাৰিজাতক হৰুৱাব লাগিব। পাৰিজাত হাৰিলেহে মই শান্তি পাম। এতিয়া মোৰ প্ৰতিদ্বন্দ্বী জয় নহয়, পাৰিজাত। সময়ৰে খুটি
সলনি শত আচোৰ হৃদয়ত শিল হয় জীৱন